হেল্ল' গাইছ, আজি স্কুললৈ যাবলৈ লৈছোঁ। ছোৱালীৰ আজি ৰিজাল্ট দিব। ৰিজাল্ট মানে হাফ ইয়াৰলি এক্সামৰ আৰু ইয়াতোকে মানে পেৰেণ্টছ মিটিং হৈ পেলাই এনেকৈ কৰি দিয়ে। মই লৈ ল'লোঁ। স্কুলৰ পৰা আহি আছোঁ, ৰুমৰ পৰা ওলাই। সিহঁতৰ মানে এক্সাম হোৱাৰ পিছত পেৰেণ্টছ মিটিং হয়। তাৰে পিছত মানে এক্সামৰ ৰিজাল্টখিনি দি দিয়ে। এইটো চাৰ্চ হয়, আহি পেলাই চাৰ্চটো পোনপ্ৰথমে মানে পোৱা হয়। তাৰে পিছত স্কুলৰ ৰাস্তা আকৌ মই আহি আছোঁ। আপোনালোক ধুনীয়াকৈ স্কুলখন দেখুৱাই দিম। সকলো পেৰেণ্টছে মানে ইয়াতে ৰিজাল্ট ল'বলৈ বুলি আহি আছে, পেৰেণ্টছ মিটিং আৰু ৰিজাল্টৰ বাবে। ময়ো আহিছিলোঁ, মোৰ হৈ গ'ল। এইখন ফিল্ডখন হয়, ইহঁতৰ খেলা ধূলা কৰা এইখনেই ফিল্ড খেলিবৰ বাবে। আকৌ এইটো হয় মানে মেইন গেট, সেইখন হ'ল মেইন গেট। আকৌ ইয়াতে কেইজনীমান চিষ্টাৰে ইয়াতে বুক ওলাইছে, চাওঁ আহকচোন কি বুক ওলাইছে। বুককেইখনো চাম আৰু আপোনালোকক মই স্কুলখনো ফিল্ডৰ পৰা দেখুৱাই দি আছোঁ। ইয়াতে নাৰ্চাৰীৰ পৰা 12লৈ ইয়াতে আছে মানে ক্লাছ আছে। এইটো হ'ল মানে স্কুলখনৰ পৰিৱেশটো। ইয়াতে মানে খেল খেলা হয়, সেই খেল মানে শিকোৱা হয়, খেলিবলৈ দিয়া হয় ইয়াতে। স্কুলখনৰ পৰিৱেশটো চাওকচোন। আকৌ আমি মানে কিতাপ এখন চালোঁ, কিনো কিতাপ ওলাইছে ইয়াতে। আকৌ এখন কিতাপ লৈ ল'লোঁ। এইখন ল'লোঁ, এই বুক অফ মাল্টিপ্লিকেশ্যন টেবলছ হয়। গোটেইকেইখন মাল্টিপ্লিকেশ্যন টেবলছে আছে। আমি এইখন লৈ ল'লোঁ। আজিৰ ভিডিঅ' ইমানেই আছিলে। বাই।